তো আজি আমি আহিছোঁ হোটেল গেটৱে গ্ৰেণ্ডিয়াৰ। মোৰ লগত আছে মিষ্টাৰ তামুলী। আজি এটা মিউজিক লঞ্চ হৈ আছে জয়দাৰ। চ' আমি তাতে গৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে লঞ্চ ইভেণ্ট জয়দাৰ লঞ্চ ইভেণ্টত যাই আছোঁ আমি ছেকেণ্ড ফ্ল'ৰত। লেটছ গো আৰু চাওঁ তাতে কি হৈ আছে। So friends, Breaking the Silence এই ডকুমেণ্টাৰী ফিল্মখনত জয়দাই বহুত ধুনীয়া গীত এটি গাইছে। গানটোৰ নাম হৈছে পৌৰি ভাঙি। য'ত আমি গৈছিলোঁ লঞ্চ পাৰ্টিত। চ' এই ফিল্মখনৰ কনচেপ্টটো বহুত ধুনীয়া, যে মেইনলি ছোৱালীবিলাকক কিয় কিছুমান ক্ষেত্ৰত দূৰত ৰাখে। যেনেকৈ ইয়াতে মেইনলি কনচেপ্টটো মানে উদাহৰণস্বৰূপে কৈছে যে মিউজিকৰ ক্ষেত্ৰত ইয়াতে দেখাইছে ডকুমেণ্টাৰী ফিল্মখনত। চ' এইটো এটা ইনস্পায়াৰিং ষ্টৰি হয় বহুত। প্ৰতিগৰাকী ব্যক্তি আজি এই অনুষ্ঠানত আহি উপস্থিত থাকি পৌৰি ভাঙি আৰু ব্ৰেকিং দ্য চাইলেন্স চাই ভুল ত্ৰুটিবোৰ যদি আপোনালোকে দেখুৱাই দিয়ে বাধিত হওঁ। আমি আনুষ্ঠানিকভাৱে আৰু 10 মিনিটৰ ভিতৰতে আমি শেষ কৰিম। চলি থাকিব। Obviously, I'd like to hand over my microphone. Thank you. মোৰ দাদা এজন আছে অমল বৰুৱা। অমল দা, মোৰ দাদাজনক চিনাকি কৰাই দিছোঁ। অমল বৰুৱা। চ' ফ্ৰেণ্ডছ, এতিয়া শেষ মুহূৰ্ত। আমি জয়দাৰ লগত বহুত লগ কৰিলোঁ আৰু বহুত ফেমাছ কিছুমান মানুহক লগ পালোঁ। আজি নতুন এখন ডকুমেণ্টাৰী আহি আছে ব্ৰেকিং দ্য চাইলেন্স, আৰু তেখেতৰ গানৰ লঞ্চ এটা আছিল পৌৰি ভাঙি। পৌৰি ভাঙি আপোনাক দেখাই দিছোঁ। পোষ্টাৰ আপোনালোকে সকলো চাব, বহুত ধুনীয়া হয় এখন ডকুমেণ্টাৰীখন। মেছেজ দিছে আৰু এটা কনচেপ্টটো ভাল। আপোনালোকে কনচেপ্ট এটা বেছিভাগ ফিমেলৰ ওপৰত হয়। ফিমেলক কিয় মানুহবিলাকে গীটাৰ শিকিব নিদিয়ে বা পাৰফৰ্ম কৰিব নিদিয়ে, সেইটোৰ ওপৰত মেইনলি টপিকটো হয়। চ' আপোনালোকে চাব বস্তু আৰু ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ইয়াৰ নাম মিষ্টাৰ অৰুণভ এণ্ড JK। বাই বাই।